মনত পৰেনে ল'ৰালিৰ সেই দিনবোৰলৈ যেতিয়া আমি চোতালত শুই তৰা গন্তি কৰিছিলোঁ আৰু ভণ্টি ভাইটিহঁতক কৈছিলোঁ তই কেইটা গন্তি কৰিলি আৰু মই কেইটা গন্তি কৰিলোঁ। সঁচাকৈ দেই, সেই দিনবোৰ যে কিমান মধুৰ আছিল নহয়নে? সেই তেতিয়া মোবাইল নাছিলে, তেতিয়া ইণ্টাৰনেট নাছিলে, কিন্তু আমাৰ বাই ভনী ককাই ভাইৰ মাজত এটা আন্তৰিকতা আছিল। আমাৰ হৃদয়ৰ কথাবোৰ আমি ইজনে সিজনৰ লগত পাতিব পাৰিছিলোঁ। কিন্তু আজিৰ দিনত মোবাইল আছে, ইণ্টাৰনেট আছে, কিন্তু যিমান ওচৰ চাপি আহিছে মানুহৰ ব্যস্ততাও সিমান বাঢ়ি আহিছে। কোনো কাৰো কাৰণে সময় নাইকিয়া হৈ গৈছে, পৃথিৱীখনেই ব্যস্ত হৈ পৰিলে নহয়নে বাৰু? সেই দিনবোৰ যে কিমান মধুৰ আছিল আৰু সেই দিনবোৰ কেতিয়াও ঘূৰি নাহে নহয়নে? এতিয়া আমি অকল আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক এইটো সাধু কথাই শুনাব পাৰিম, কিন্তু ইয়াৰ ৰিয়েলিটিটো কেতিয়াও ৰিয়েলাইজ কৰিবলৈ দিব নোৱাৰোঁ নহয়নে বাৰু?